আহি পালো আদাবাৰী যাবলৈ ওলাইছো হাঁহি দি নমস্কাৰ, মই বৰ্ষাৰাণী ডেকা। কি খবৰ আপোনালোকৰ? আজি প্ৰথম মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ। এটা ব্লগিং ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। কৰোণাৰ কাৰণে আমাৰ সামাজিক জীৱন বহুত বেছি বেয়া হৈ পৰিছিলে, কিন্তু ক্ৰমান্বয়ে আমাৰ সেই আগৰ জীৱনটো, সামাজিক জীৱনটো আকৌ আগৰ নিচিনা সুস্থিৰ হ'বলৈ ধৰিছে। আনলক চলি আছে আৰু পুনৰ এনেকুৱা লাগিছে যে ভাল হ'ব, সকলোখিনি ভাল হ'ব চাগে। এটা আশাৰ এটা ৰেঙনি আমি পাইছোঁ, কাৰণ আনলক চলিছে। গতিকে স্কুল কলেজো খুলিব ছেপ্টেম্বৰৰ পৰা। আনলক চলি আছে, গতিকে মই আজি এটা ঠাইত যাম। তো মই ভাবিছোঁ মই কিয় যাম, আপোনালোককো লগত লৈ যাওঁ। আৰু এনেকৈতো গ'লে নহ'ব, অলপমান সাজি কাচি যাব লাগিব। তো মই সাজি কাচি আহোঁ। এতিয়া যাবলৈ ওলাইছোঁ। ধুনীয়া এখন ঠাই, আপোনালোকক দেখাম আৰু বহুত কিছুমান কথা দেখাম, নজনা কথা। আৰু সাজি কাচি ওলাইছোঁ অকণমান। আজি বতৰটো খুব বেছি গৰম। তো আমি য'লৈ যাই আছোঁ এইটো দেখি নাজানো বাৰু, যাম। খুব বেছি ধুনীয়া ঠাই। আৰু এয়া পাপা গৈ আছে একেবাৰে বস্তু বাহিনী লৈ গাড়ীত। আমি এতিয়া যাবলৈ ওলাইছোঁ। তো আমি এতিয়া বহি ল'লোঁ গাড়ীত আৰু এতিয়া আমি যাবলৈ যাই আছোঁ। গতিকে যাত্ৰা এতিয়া আৰম্ভ হৈছে। বেছি দূৰ নহয়, আমাৰ গাঁৱৰ ওচৰতে হয়। আৰু একচুৱেলি গাঁও বুলি ক'লে গাঁৱতো গৈ আছোঁ, লগতে আৰু এটি ধুনীয়া ঠাই দেখাবলৈ গৈ আছোঁ। ঠাইখিনি খুব ধুনীয়া, কিন্তু বতৰৰ কাৰণে কিমানখিনি দেখিম গম নাপাওঁ। কিন্তু ব'লকচোন। আমাৰ গুৱাহাটীখন সঁচাই বহুত ধুনীয়া আৰু আজি বতৰো খুব ধুনীয়া। গতিকে গোটেইখিনি সেউজীয়া সেউজীয়া হৈ আছে। আকাশখনটো ক'বই নালাগে, কিমান ধুনীয়া লাগিছে। আৰু এতিয়া আমি আহি পালোঁ দীঘলী পুখুৰী। গতিকে ইয়াৰ সৌন্দৰ্য বহুত ধুনীয়া। ইয়াতে থাকিলে মানে মনটো একেবাৰে মোহিত হৈ যায়। গতিকে আমি দীঘলী পুখুৰী আহি পালোঁ। আমাৰ ব্ৰহ্মপুত্ৰ নদী খুব বেছি ধুনীয়া লাগিছে। গতিকে আমি আহি পালোঁ আদাবাৰী। ইয়াতে আমি তেল ভৰাই আছোঁ। আৰু যিহেতু মাস্ক নহ'লে নহয়, আৰু মাস্কটো খুব বেছি প্ৰয়োজনীয়, গতিকে মাস্ক মাৰিছোঁ। খুব গৰম আজি। এতিয়া আকৌ যাব ওলাইছোঁ। এয়া পাপা। তো ব'লক। এয়া আমি আহি পালোঁ জালুকবাৰী। আৰু জালুকবাৰী আহি পালোঁ আৰু খোৱা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ। গতিকে এনেকৈ যাম আমি। আৰু চাওকচোন, বতৰ ইমান মানে আকাশখন চাওক, মেঘবোৰৰ কিমান ধুনীয়া লাগিছে। বতৰটো ধুনীয়া নহয়, মানে গৰম খুব, কিন্তু আকাশখন চাই খুব বেছি ভাল লাগিছে। আৰু লকডাউন হৈ আছে, কিন্তু আনলক হৈছে, গতিকে গাড়ী চলিছে। আৰু গাড়ী খুব বেছি নহয়, কম, কিন্তু গাড়ী চলিছে বাৰু।
আৰু আকাশখনলৈকে চাওক, ইমান ধুনীয়া লাগিছে। আৰু সেই হিচাপত গৰম কিন্তু অত্যাধিক। শৰাইঘাট দলং আহি পালোঁ। এয়া শৰাইঘাট দলং। এইটো ফালে ইমান জাম নাই, কিন্তু সেইটো ফালে বহুত জাম লাগিছে। বহুত নহয়, সেইটো গাড়ীৰ জাম আছে। এইটো ছাইড একদম ফ্ৰী, গতিকে খুব ধুনীয়াকৈ আমি যাব পাৰি আছোঁ, গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ আৰু বতৰে সহযোগ কৰিছে। বৰষুণ নাই আৰু ৰ'দ বহুত বেছি বাৰু, কিন্তু হ'লেও মানে খুব বেছি ধুনীয়া লাগিছে, কাৰণ চবফালে সেউজীয়া আৰু আমাৰ অসমখন সঁচাই বহুত ধুনীয়া। হোৱা বুদ্ধদেৱৰ প্ৰতিমা, ইয়াতে আহিলে এইটো চাই খুব বেছি ভাল লাগে। বহুত বৃহৎ আকাৰৰ হয় এইটো, আৰু যোৱাৰ এটা ইচ্ছা আছে। কেতিয়াবা যাওঁ, গম নাপাওঁ দেই। ধুনীয়া হয় কিন্তু। লকডাউনে হৈ আছিলে, গতিকে অহাৰ সুযোগ পোৱা নাছিলোঁ। এতিয়া আনলক হৈছে, গতিকে আমি আহিছোঁ। এটা খুব ধুনীয়া ঠাই এটা আছে, গতিকে সেইটো দেখুৱাবলৈ আহিছোঁ। লগতে মোৰ গাঁওখনলৈকে আহিছোঁ। মোৰ গাঁৱৰ লগত এটা মানে স্মৃতি জড়িত হৈ আছে, গতিকে সেইটো মই তাত গৈ আপোনালোকৰ লগত আলোচনা কৰোঁ। গতিকে ব'লক মোৰ লগত। আমি এতিয়া আহি পালোঁ দীৰ্ঘেশ্বৰী দেৱালয়। আগত আছে শক্তিপীঠ দীৰ্ঘেশ্বৰী দেৱালয়, য'ত এতিয়াতো যোৱা সম্ভৱ নহ'ব, কিন্তু দেখুৱাই দিম। আজি বতৰটো খুব গৰম আৰু খুব বেয়া বুলি নকওঁ, মানে খুব বেছি গৰম দিছে। গতিকে গুৱাহাটীৰ পৰা অহাটো খুব কষ্টকৰ হৈছে আৰু, কিন্তু হোপফুলি দেখা পালে ভাল হ'ব, যোনটো আমি চাবলৈ গৈ আছোঁ। চাওক, আৰু আমি অকণমান আগত গ'লে পাম দীৰ্ঘেশ্বৰী দেৱালয়, শক্তিপীঠ দীৰ্ঘেশ্বৰী দেৱালয়। খুব মনোমোহা পৰিৱেশ তাত, কিন্তু যাব নোৱাৰোঁ, এইটো কথা বেলেগ। কাৰণ আমি আজি তাত যাম বুলি অহা নাই, আৰু যোনদিনা আহোঁ সিদিনাও এটা ভিডিঅ' বনাম। আৰু এতিয়া গৈ আছোঁ, হোপফুলি দেখা পালে ভাল লাগিব। দীৰ্ঘেশ্বৰী দেৱালয়। সকলোৰে যাতে মনোকামনা পূৰণ হয়, কৰোণা যাতে সোনকালে গুচি যায় আমাৰ পৰা। মই বহুত দেৰিৰ পৰা কৈ আছিলোঁ এটা ধুনীয়া ঠাই, গতিকে ধুনীয়া ঠাইটোৰ কথা মই এতিয়া কওঁ। ইয়াতে অলপ আগত এটা ঝৰ্ণা এটা ওলাইছে, প্ৰাকৃতিকভাৱে ওলাইছে বাৰু। ঝৰ্ণাটো মানে খুব বেছি ধুনীয়া, কিন্তু আজি বৰষুণ বেছি নাই কাৰণে হয়তো বেছি নেদেখিম, কিন্তু খুব বেছি ধুনীয়া। আৰু আমি প্ৰত্যেকেই হয়তো
বাহিৰলৈকে চাব যাওঁ এনেকৈ দৃশ্য নেদেখোঁ বা দেখা নাযায়ে, কিন্তু এইটো মানে বহুত মানুহে আহে আৰু ফটো উঠে আৰু বহুত বেছি ধুনীয়া লাগে। কিন্তু আজি বৰষুণ নাই। এটা খুব ধুনীয়া ঝৰ্ণা এটাই ওলাইছিলে, সিহঁতে প্ৰাকৃতিকভাৱে ওলাইছিলে, সেইটো চাব আহিছোঁ। কিন্তু বতৰটো খুব বেছি আজি গৰম কাৰণে নাই, আজি খুব বেছি অলপ আছে, কিন্তু হ'লেও চাব আহিছোঁ যিহেতু আপোনালোককো দেখাওঁ। এইখিনি খুব চাফা, মাছো দেখিছোঁ ইয়াত। মানুহ আছে ইয়াতে, দেখিছে বেছি মানুহ নাই কাৰণ পানীও বেছি নাই ন, তো গোটেই ভিজি তো ইয়াতে মই দেখাম এতিয়া কি খুব মানে ধুনীয়া, মানে হাঁহি দি হাঁহি হাই তাৰ পৰা আহিছে। একদম শ্বিলঙৰ নিচিনাই লাগিছে, কাৰণ আমি প্ৰত্যেকটো গৰমৰ বন্ধত আমি শ্বিলঙলৈ যাওঁৱেই, কিন্তু এইবাৰ যোৱা একদম নহ'ল আৰু ইয়াতে একেই খুব অনুভূতি ল'ব লাগিব, শ্বিলং সদৃশ অনুভূতি, আৰু খুব বেছি ভাল লাগিছে। ওচৰৰ পৰা চালে খুব বেছি ভাল লাগিব, তো ওচৰৰ পৰা মই চাব গৈ আছোঁ। আজি মানুহ খুবেই সীমিত, কাৰণ আজি বতৰটো খুব বেছি ৰ'দ কাৰণে পানীও নাই, আৰু ওপৰৰ পৰা দেখাই দিছোঁ তাৰ ভিডিঅ' মই, কাৰণ ইয়াতে আমি বেছি সময় নাথাকিম। আৰু চাওক, ওচৰৰ পৰা চালে বহুত বেছি ধুনীয়া লাগে আৰু ধুনীয়া। ঝৰ্ণাৰ পৰা এতিয়া আহি পাইছোঁ মোৰ গাঁৱত। আমি একচুৱেলি গাঁৱতে আহিছিলোঁ, আৰু ইয়াতে আহিছোঁ এটা কাৰণত। ইয়াতে এটা খুব ধুনীয়া এটা মানে মুহূৰ্ত ইয়াতে আছে। আহিছোঁ এইকাৰণে আপোনালোকক এটা বস্তু দেখাবৰ কাৰণে। ইয়াতে জুবিন দাৰ ৰুমাল গানটোৰ শ্বুটিং হৈছিলে, য'ত জুবিন দাই নদীটোত সাঁতুৰিছিলে বা গছডালত উঠিছিলে, ঘৰ এটাত আছিলে নহয়। মই এটাকে আপোনালোকক দেখাই যাওঁ। গতিকে তাৰ শ্বুটিং ইয়াতেই হৈছিলে, গতিকে মই ইয়াতে দেখাব আহিছোঁ। মোৰ গাঁওখনৰ নাম হৈছে মান্দাখাতা, বেজেৰাৰ উত্তৰ গুৱাহাটীৰ মান্দাখাতা। গতিকে ইয়াতে খুব ধুনীয়া জেগা, খুব ধুনীয়া ঠাই আচলতে। তো মই এটাকে আপোনালোকক দেখাই যাম। বহুত গৰম আজি, আৰু সেইকাৰণে মোৰ অৱস্থাটো একদম দেখিছেই কেনেকুৱা হৈ গৈছোঁ মই, আৰু খুব বেছি ৰ'দ দিছে আৰু বৰষুণো দিছিলে, সেইকাৰণে ইয়াৰে পানীটো খুব বেছি উঠি আহিছে, আৰু সেইকাৰণে মানে আগৰ লুকটো নাই, আগৰ দৃশ্যটো ইয়াতে নাই, কিন্তু হ'লেও দেখাম। আৰু ইয়াতে যিহেতু নদী হয়, গাঁৱৰ নদী, জানেই কিমান মানুহ ইয়াতে থাকে, গা ধুই থাকে, কিবা কৰি থাকে, তো ইয়াতে আছে। কিন্তু জুবিনদাৰ যোনখিনি এটা স্মৰণীয় মুহূৰ্ত আছিল গীতটিত, নদীত গা ধোৱা বা গছডালত উঠা, গোটেইখিনি আছে ইয়াতে। গছ মই দেখাম আপোনালোকক, তো চাব। তো এইখন নদীখন যিটো এতিয়া বহুত বেছি বাঢ়িছে, আৰু সেইখিনিত আছিল ন বিহাৰৰ সেইটো। গতিকে এইখনে সেইখন নদী য'ত জুবিন দাই সাঁতুৰিছিলে বা ইয়াতে এক্টিং কৰিছিলে, আৰু এইডাল ইয়াতে গছ এডাল আছে য'ত জুবিন দাই একেলগে উঠিছিল। পিন্টাৰ বেহাৰৰ ফুলৰ মাজত কৰা সেই দৃশ্যটো, এইখন হৈছে সেইখন নদী, কিন্তু এতিয়া নদীৰ পানী বাঢ়িছে, গতিকে সেই আগৰ দৃশ্যটো এতিয়া দেখা নাযায়। এইখিনিতে ঘৰটো আছিলে, কিন্তু ঘৰটো এইখিনিতে আছিলে, কিন্তু ঘৰটো এতিয়া নাই, কাৰণ বহুত দিন হৈ গ'লতো, গতিকে ঘৰটো এতিয়া নাই। কিন্তু এইখিনিয়ে দৃশ্য আছিলে, যোনটো খুব বেছি পৰিৱৰ্তন হৈছে, কিন্তু আগৰ সেই দৃশ্যটো একেবাৰে দেখা যায়। আৰু এইটো এডাল গছ আছিল। এইখিনি আছিলে খুব বেছি ধুনীয়া এটা মুহূৰ্ত, য'ত জুবিন দাই এই নদীখনতেই শ্বুটিং কৰিছিলে বা সেই গছডালত উঠিছিলে, ঘৰটোত উঠিছিলে। ঘৰটো কিন্তু এতিয়া নাই, কাৰণ ঘৰটো বহুত দিন হৈ গ'লতো, তো ঘৰটো ভাঙি দিলে, আৰু মানে ভাঙি গ'ল, আৰু গছডালত উঠিছিলে। আৰু বহুত বেছি মানে সময়ৰ সেইকাৰণে মানে পৰিৱৰ্তন হৈছে, চেঞ্জেছ হৈছে, বহুত বেছি সলনি হৈছে। কিন্তু খুব বেছি মানে আমাৰ গাঁৱতে আছে, আমাৰ গাঁৱতে শ্বুটিং কৰিছিলে। গতিকে মই ভাবিলোঁ যিহেতু মোৰ গাঁৱত কৰিছে, গতিকে মই দেখাই দিওঁ। আৰু এইটো মোৰ প্ৰথম ব্লগিং ভিডিঅ' হৈছে, গতিকে কেনেকুৱা লাগিলে জনাব। আৰু ঝৰ্ণাটো প্ৰাকৃতিকভাৱেই হৈছিলে, য'ত ইয়াতেই বৰপাকা বুলি কয়, তাতে ওলাইছিলে, আৰু আমি সিফালেদি আহোঁ, গতিকে আজি চাইও আহিলোঁ, আপোনালোকক দেখাই দিলোঁ। খুব বেছি এতিয়া পানী নাই, কাৰণ গৰম, আজি খুব বেছি গৰম, তো সেইকাৰণে বেছিকৈ ভালকৈ দেখাব নোৱাৰিলোঁ। আৰু ইয়াতেও খুব বেছিয়ে আজি গৰম, গতিকে ইমান বেছি ভালকৈ নহ'ল। কিন্তু মোৰ প্ৰথম ব্লগিং ভিডিঅ', গতিকে মই কিবা এটা দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু
মানে ভাল লাগে যে এতিয়া মানে নিজৰ গাঁৱতে এনেকুৱা ধৰণৰ কিবা এটা কথা থাকে আৰু সেইটো মানে আলোচনা কৰিব পাৰিলে বা দেখুৱাব পাৰিলে খুব বেছি ভাল লাগে। গতিকে মই ভাবিলোঁ যে নিজে মইতো জানো আপোনালোককো কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে সেইকাৰণে কৰিলোঁ শ্বেয়াৰ যে ইমান ধুনীয়া এটা কথা, ইমান ধুনীয়া স্মৃতি জড়িত হৈ আছে এই নদীখনৰ লগত, যে জুবিন দা আহিছিলে, তো ইমান মানে ভাল কথা, ডাঙৰ কথা। তো সেইকাৰণে মই ভাবিলোঁ যে